হেল্ল' গাইজ ৱেলকাম টু মাই ব্লগ। আজিৰ ব্লগটো মানে আৰম্ভ কৰিলোঁ। আজি 10টা বাজে, 10:05 হৈছে এতিয়া। তো একেবাৰে আৰম্ভ কৰি দিলোঁ আৰু মা দি আছে এতিয়া পূজা। তো মা পূজা দি লওক, তাৰপিছত মই লওক আৰু মোৰ খিৰিকী দেখাই যায় আমাৰ মন্দিৰটো, সৰু সৰু মন্দিৰ এইখিনিয়ে। তো গাইজ চাওঁ আজি দিনটোত কি কৰোঁ, মানে কিবা কৰোঁ। একদম পানীটো পৰি আছে, বতৰ চতৰ বেয়া, কৰিব কাৰণে একো নাই। ব্লগটো মই ডেইলি বনাব লাগিব আৰু সেইকাৰণে ব্লগটো ঘৰতে বনাম আৰু দেখোঁ আবেলি ক'ৰবাত যদি যাওঁ তাতেও বনাম। তো চাই থাকক আৰু কি কৰোঁ আজিৰ দিনটো। তো বলক আৰু মানে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ একদম বৰিং লাগি আছে আৰু দুনিয়াভৰ কাপোৰ ধুবাও আছে। কাপোৰগিলাও ধুব লাগিব, কিন্তু যি পানীৰ বতৰ কাপোৰকেইটাও ধুব মন নাই। ধুয়োনো কি কৰিম, ৰ'দ চ'দ নাই। কালি ইমান ৰ'দ দিছে আৰু আজি ৰ'দ দিবা নোৱাৰিল। আজি ইমান পানী পৰি আছে। ঘুমাঙে নেকি অলপমান দেৰি, ঘুমে লাগছে। আৰু ৰাতিপুৱা আজি জল্দি উঠছোঁ, 7টাত উঠছোঁ। উঠি কিনে টিউশ্যন গৈছিলোঁ, কাৰণ টিউশ্যন আছিল আজি। এদিন পিছত এদিন হয়, বেছি দিন নহয়। মানডে হয়, ৱেডনেছডে হয় আৰু ফ্ৰাইডে হয়। তো আজিতো ফ্ৰাইডে, এতিয়াতো 10টাই বাজে আৰু 10:05 মান বাজে। এতিয়া ব্লগ আৰম্ভ কৰিলোঁ, দেখোঁ কি কৰোঁ। তো গাইছ এতিয়া মোৰ কিবা খাব মন যাই আছিল, তো মই নিজৰ কাৰণে অলপমান আলুৰ চিপছ বনাই লৈ আহিলোঁ, এনে শ্লাইচ টাইপৰ। মানে আলুৰ চিপছ দেখাতটো বহুত টেষ্টি হৈছে, চচৰ লগত খাম। তো টেষ্টি হৈছে, মানে একদম পাতলা পাতলা একদম। তো মই এতিয়া খাওঁ আৰু কি মই। তো গাইছ এতিয়া মোৰ আহি গৈছে ভাত, লগতে আছে কণী হাঁহৰ, লগতে আছে এইটো তিতকেৰেলা ভাজি, লগতে বৰা, এইটো কিহৰ পৰা বৰা, আৰু লগতে আছে এইটো লাওৰ ডগাৰ চব্জি। মানে বেয়া টেষ্টি হৈছে আৰু কি দেখি লাগি আছে। তো এতিয়া খাই ল'ম মই। তো খাওঁ আৰু আজি ব্লগ শ্লগ নাবানালোঁ ইমান। হেল্ল' গাইছ, আজিতো ৰাতিপুৱাৰ পৰা ব্লগ শ্লগ কৰা নাই। তো এতিয়া আমাৰ ঘৰত এটা ল'ৰা আহিছে, বম বদমাছ। কালি দেখোনৰ পৰা মোক মাৰি আছে, মোক পাবজি খেলবা নিদি আছে। তো সেইকাৰণে অলপমান দেখাই দিম বুলি ভাবিলোঁ ব্লগত। দুষ্টামি কৰি থাকে খালি। ইয়াৰো চেনেল আছে দেখব, মোৰ চেনেলৰ তলত আয়ুষ্মান এইটো ব্লগাৰ হেল্ল' গাইছ কোৱা, হেল্ল' গাইছ কোৱা, হেল্ল' গাইছটো কোৱা, হেল্ল' গাইছ নকোৱা, হেল্ল' গাইছ কোৱা একবাৰ। এয়া দেখছে, আপোনালোকে দেখা পাই আছে কিমান ডিষ্টাৰ্ব কৰে গেম চেম খেলাত। কামটো নাই আৰু কিবা ক'বা নেকি, কোৱা কোৱা, কিবা এটা কোৱা। गजब बेइज्जती है। দে 1v1 খেলাম দে কোনবা দিন, কোৱা কি ক'বা, কোৱা। হে কিবা একবাৰ হেল্ল'টো কৈ দে আমাৰ। এইটো কৈছে ফাইনেলি। চলি বৰ বদমাছ দেখছে, পানী চানী কিবা খেলি আছে, ডিষ্টাৰ্ব দি। গাইজ এইটো হ'ল লাডু পিঠা। তো ইহঁতে আহোঁতে মোৰ কাৰণে কেইটামান লৈ আহিছিল, আৰু কেইটামানতো খালোঁৱেই বৰ্তমান, কাৰণ মই ইমান ৰখবা নোৱাৰোঁ। বেয়া টেষ্টি হৈছে কিন্তু দেই। এতিয়াতো ভাত খাম, 10:30 বাজে। আজি ভাত খাওঁতে খাওঁতেতো বহুত দেৰি হৈ গ'ল। তো চাওক ভাতত কি খাওঁ, ভাতৰ লগত মানে। তো এতিয়া মই ভাত লৈতো বইলোঁ, ভাত আলু ভাজা আৰু দুপৰীয়াৰ এই চব্জিটো আছে লাওৰ ডগাৰ, লগতে ঘিও লৈছোঁ, আৰু লগতে আছে মেইন পানী। টিভি চাই ভাত খাই আছোঁ, টিভি চাই ভাত খাওঁ। তো গাইজ আজিৰ কাৰণে এইখিনিয়ে। যদি চাই ভাল লাগিল তো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়াতো মোৰ বহুত ঘুম লাগি আছে, ৰাতি বহুত হৈ গ'ল, 12টাই বাজে। তো মই এতিয়া ব্লগটো এণ্ড কৰোঁ। তো আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই। তো গাইজ চাওঁ আজিৰ দিনটোত কি কৰোঁ, বৰ্তমান মানে কি কৰোঁ আৰু